নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ এটা জেগাত। এই জেগাটো হৈছে তেজপুৰ। কিয় গৈ আছোঁ, কেলৈ গৈ আছোঁ সেইটো আপোনালোকক পিছত ক'ম। গতিকে আমি মোৰ লগত মোৰ বন্ধু দেৱজিত যাব। সেই দেৱজিত আহি পাইছেহি বৰ্তমান। এতিয়া আমি ওলাই যাম এতিয়া দুইটা। কিয় গৈ আছোঁ আৰু কেলৈ গৈ আছোঁ সেইটো আপোনালোকক অলপ পিছত জনাই আছোঁ। চাই থাকিব মোৰ এই ব্লগটো। ফাইনেলি আমি এতিয়া যাবলৈ ওলাইছোঁ। বৰ্তমান এয়া গৈ আছোঁ, আমনিদি সোমাইছোঁ। এইটো আমাৰ ব্ৰহ্মপুৰ আমনি ৰাস্তা হয়। এয়া আমি আমনিদি গৈ আছোঁ। এয়া দেখিবলৈ পাইছে, এই বাওঁহাতে যিটো ৰাস্তা গৈছে এইটো হৈছে মোৰ ঘৰলৈ যোৱা ৰাস্তা। আৰু অকণমান আগলৈ গৈ আমি মহামৃত্যুঞ্জয় মন্দিৰ পাম। আমাৰ ব্ৰহ্মপুৰ ভেৰভেৰি স্থিত মহামৃত্যুঞ্জয় মন্দিৰ আপোনালোকে দেখিবলৈ পাব। আৰু অকণমান সময়ৰ পিছতে এইটো হৈছে আমাৰ লক্ষী মন্দিৰ। আৰু এয়া হৈছে আমাৰ মহামৃত্যুঞ্জয় মন্দিৰ। ব'ম বাবা সীতাৰাম, ব'ম ভোলে শিৱ শংকৰ, ব'ম কৈলাশপতি। এইটো হৈছে আমাৰ ভেৰভেৰি স্থিত মহামৃত্যুঞ্জয় মন্দিৰ। আহিব, যদি আপোনালোকে আহিব বিচাৰে তেনেহ'লে এইটো ব্ৰহ্মপুৰত আছে। তো ফাইনেলি আমি আহি পাই গ'লোহি তেজপুৰ। গতিকে আমি সোমাই আহি আছোঁ। অৱশ্যে বেকগ্ৰাউণ্ডৰ ভইচটো এটা কাৰণে কাটি দিলোঁ। বেকগ্ৰাউণ্ডত এই আপোনাৰ কাঠৰ মেচিন চলি আছিলে, চাউণ্ডটো খুব কম পাইছিলে, সেইকাৰণে বেকগ্ৰাউণ্ডৰ ভইচটো এই দেৱজিত হয়। ই লাজ কৰে অকণমান, ই কেমেৰা দেখিলে ই পলাই দিয়ে। গতিকে আমি এতিয়া ভিতৰলৈ সোমাই যাম। তেজপুৰ পাই গ'লোহি। কিয় পালোহি আৰু অকণমান পিছতে আপোনালোকে গম পাব। তো চাই থাকক ভিডিঅ'টো। এইটো হৈছে আমাৰ চন্দ্ৰদা ঘৰ। চন্দ্ৰদা কোন সেইটোও ক'ম, আপোনালোকে গম পাব এতিয়া লাহে লাহে। এয়া পূৰা কাম চলি আছে চন্দ্ৰদাৰ ঘৰত। ইয়াত দেখিছে চুলি বনাই আছে, এয়া মুকুট বনাই আছে, শংখচূড়ৰ মুকুট বনাই থকা হৈছে, এইফালে বনাই থকা হৈছে। গতিকে আপোনালোকক যদি কাৰোবাক ৰাসৰ ড্ৰেছ হওক, যি য'ত বস্তু লাগে, মেকআপ হওক, ড্ৰেছ হওক, যি য'ত লাগে, গতিকে ইয়াত পাব চন্দ্ৰদাৰ ঘৰত। ফাইনেলি আমি আহি পালোহি চন্দ্ৰদাৰ ঘৰ। প্ৰথমবাৰ মই যেতিয়া পুতনা লৈছিলোঁ, চন্দ্ৰদা গৈছিলে পুতনা ড্ৰেছ মেকআপ লৈ আমাৰ ব্ৰহ্মপুৰ যিখন জাগৰণ ৰাস হয় সেই ৰাসত। গতিকে আহি মই সেই চন্দ্ৰদাৰ ওচৰলৈ পালোহি। ফোন কৰিলোঁ, বোলো মোক ড্ৰেছ এযোৰ লাগিব। গতিকে চন্দ্ৰদাই ধুনীয়াকৈ বনাই গৈ আছে। বৰ্তমান চন্দ্ৰদা নাই, ওলাই গৈছে বেংকলৈ বুলি আহি আছে। ৱেইট কৰি আছোঁ বেংকৰ কাৰণে। আৰু এয়া সম্পূৰ্ণ কাম চলি আছে চন্দ্ৰদাৰ ঘৰত। চুলি বনাই আছে, ওপৰৰ ঘৰত লাগিলে মই কণ্টেক্ট নাম্বাৰটো দি দিম, কণ্টেক্ট কৰিব পাৰিব। আৰু এয়া দেখিছোঁ প্ৰত্যেকটো বেলেগ বেলেগ ষ্টাইলত কাম পূৰা সম্পূৰ্ণ চলি আছে। আৰু এইডালেই হ'ব। ময়ো ইয়াৰ পৰাই এডাল চাগে পাম ন, পামনে এডাল ইয়াৰ পৰা? চুলি এডাল পামনে? চন্দ্ৰদা আহিব। তাকে চন্দ্ৰদা আহিলেহে গম পাম দিয়ে নিদিয়ে বাৰু। তো চাই থাকিব। ভিতৰত কাম চলি আছে, ভিতৰত দেখুৱাম, অকণ দেৰিকৈ দেখুৱাম। সেইফালে কাম চলি আছে ইয়াত। সোমাইছোঁ চন্দ্ৰদাৰ এটা ৰুম। ৰুমটো দেখি ধুনীয়াকৈ ড্ৰেছেৰে সলাই পৰাই ৰাখিছে। ৰুমটো দেখিছে
দেখিছে আপোনালোকে কি ধুনীয়াকৈ ড্ৰেছবোৰ সজাই পৰাই ৰাখিছে। কৃষ্ণৰ ড্ৰেছ ধুনীয়াকৈ থৈ দিয়া হৈছে। ফাইনেলি চন্দ্ৰদা ঘৰত আহি পালোহি। গতিকে এতিয়া মই পোনপ্ৰথমে আপোনালোকক চন্দ্ৰদাৰ লগত চিনাকি কৰি দিম। আজি ইমান দিনে মই যি পুতনা নাচ কৰি আছিলোঁ, ৰাইজে যিমানখিনি মোক আশীৰ্বাদ দিছিলে পুতনা নাচৰ কাৰণে, ড্ৰেছ হওক, মেকআপৰ ফালৰ পৰা হওক, এই গোটেইখিনি ক্ৰেডিট এই এজন মানুহলৈকে যাব। সেইজন মানুহ হৈছে চন্দ্ৰদা। গতিকে মই তেওঁৰ লগত চিনাকি কৰি দিবলৈ লৈছোঁ। এয়া আমাৰ চন্দ্ৰদা। নমস্কাৰ। আহক ৰাইজ আহক মই তালৈ যোনে ৰাইজে বা যোনে ভাৱ তাৰ আছে আৰু গতিকে যি আশা কৰি আহে তাকে মই ফোন কৰা দিম, যাতে শংখ ওলায়, কৃষ্ণ ওলায়, বিষ্ণু ওলায়, ৰাধা ওলায়, যি ওলায় আহক বিচাৰি আহক। আহিলে কণ্টেক্ট নাম্বাৰ দি দিব, কণ্টেক্ট নাম্বাৰটো মই দি দিম। আৰু দাদাৰ ইয়াত আপুনি ৰাসৰ ভাওনা আপুনি সকলো সামগ্ৰী পোৱা যাব। ইয়াত দেৱজিতে দেখুৱাই দিছে। গতিকে আপোনালোকে আহিলেই হ'ল। আপোনালোকৰ এড্ৰেছটো কৈ দিব নেকি জেগাটো? তৰাজান কুমাৰগাঁও, মিছন চাৰিআলি তৰাজান কুমাৰগাঁও। মিছন চাৰিআলি তৰাজান কুমাৰগাঁও। মই কণ্টেক্ট নাম্বাৰটো দি দিম। আপোনালোকে ইয়াত ড্ৰেছ অৰ্ডাৰ দিব পাৰিব, ড্ৰেছ ভাড়ালৈও পাব। আৰু যদি বোলে লাগে আপোনালোকে চন্দ্ৰদাৰ লগত মই তলত দিয়া নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব। যোৱা বছৰ মোৰ পুতনা ড্ৰেছটো যি আছিলে, এইবাৰ কিন্তু মই বহুত ওপৰত দেখিছোঁ। গতিকে এইবাৰ চাই খুব ভাল পাব। গতিকে সকলোৱে আশীৰ্বাদ কৰিব। তো ফাইনেলি গাইজ আমি এতিয়া বৰ্তমান ওলালোঁ গাড়ী ৰ'দত। কমেও 2 ঘণ্টা 3 ঘণ্টা গাড়ী ৰ'দত ফচি আছে। এতিয়া আমি ওলাইছোঁ, দেৱজিতে গাড়ী ষ্টাৰ্ট দিছে দেৱাই। গতিকে আমি যাম। এইটো অৱশ্যে বাইপাছ বনাই আছে, বনাই আছে। এইটো ঢেকীয়াজুলি গৈছে ৰাস্তা। গতিকে বহুত ধূলি ৰাইজ, চাই থাকিব। আমি এতিয়া গৈ আছোঁ ৰাইডলৈ। ৰেষ্ট ল'লোঁ, গাড়ীত বহি গ'লোঁ। চন্দ্ৰদা বেনাৰ। ফাইনেলি আমি ওলাইছোঁ ইয়াৰ পৰা। একদম ডাইৰেক্ট দলঙৰ তলতহে লগ পাম। ফাইনেলি আমি আহি তেজপুৰ আমাৰ যিখন কলীয়া ভোমোৰা দলং, সেইখন আমি পাই গ'লোহি। আৰু এই তলৰ সৌন্দৰ্য, এই তলটো হয় দেখিছে।